DSP Hotanaran Polital Lora. Jeti Hoboy. Nargat Kunuai, Hat Jatu, you Horuka Tabli Habi, Kabul Hobanore. Not Kataman, more Katal, more Lorakitu, Jiki Boy Leg. Aruma Sorokura, all Mukuri Hatu. মই হত্যা কৰিব নোৱাৰো আপুনি বাৰু কেনেকা দেউতা কওকচোন লৰা গুন্ডামি কৰাবলৈ উচতাব লাগে নে শাসন কৰিব লাগে আৰু তুমি কেনেকা ধৰণৰ মা তোমাৰ লৰা কোনোবাই বিখ্যাত দৰে ব্যৱহাৰ কৰিব আৰু তুমি তাক ফুসফুসকাই ঘৰতে বহি থাকিবা ডিপাৰ্টমেণ্টত মোৰ নাম আছে কোনোবাই ৰঙা চকু দেখুৱাই বেছি কথা কোৱা মানুহৰ চকুত এসিড থালি যাবে কথা সেবো এই কথা নাই পাগলামি কথা দেবি আগরে কোৱা মোৰ কামটো কেতিয়া ঠিক কৰিবা মানে ডিসিশনটো কেতিয়া দিবা সবাৰে ছবি আছে বহুত লাভ হৈ গ'ল দেবি তোমার দাদি হাত লাগাইছে ও লগাইছে আর এর জন্য কেউ করেছে বেস্তে দি প্রয়োজন হলে তোমাকে উচ্চ শিক্ষা দিব বলে আর মোর হচ্ছে হলাই হত্যনারায়ণ কলিতার একমাত্র প্রভাব কোনোবাই বিজ্ঞানী দৰে ব্যৱহাৰ কৰিব আৰু মই তাক চাই থাকিম এই কাৰণে মই তাৰ লগত খেলিবলৈ সাজু হৈছো
দিছোঁ কিন্তু লাভ নাই হৰিও আঘাত দিলে দুদিনতে পাহৰি যায় সেই আঘাতৰ কথা কাৰণ মই বুকুত আঘাত দিম বুকুত জিন্দগী তাৰ মনত ৰৈ যাব লাহে 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 তুমি সব দেখিবা কি কৈছিল বাপৰে মাতিয়া অ কৈছিল কৈ নহলে তোমাক বোলে লেহান দিয়ে আৰু শুনাই মোক পাগল কৰিব নালাগে পাগল মই তাক কৰিম তাক ভাবিছিলো তোকতো সি ডাইৰেক্ট এটেক কৰিব কিন্তু বেচেৰাই মোৰ কাৰণে কান্দিলে হ'ব কোনো কথা নাই কোন জানো কি দিলে কিতা লাভ লাভ তোমাৰ কেনেকৈ কেনেকৈ হ'ল দাদা কিন্তু কাৰোবাৰ কান্ধত বন্দুক লৈ শিকাৰত হাত দিয়া বুজাই বোলে তোমাৰ চবৰ ষ্টাইল দেখি মই তুমি সঁচাই আচৰিত হৈছোঁ নমস্কাৰ ছাৰ আপোনাৰ ঘৰত পাম বুলি ভবাই নাছিল মনটো ভাল নহ'ল সেইকাৰণে ঘৰতে বহি আছিলে আৰু মোৰ একমাত্ৰ ভাইটি ছাৰ সমীৰণ আপোনাক ধন্যবাদ এটা দিবলৈ সি জোৰ কৰি মোৰ লগত আহিছে ভাল ভাবিছো যেতিয়া মানুহক কিবা এটা সহায় কৰিছো বছ আপুনি আমাৰ কাৰণে ভগৱান ছাৰ একেবাৰে নিঠুৰা দাদাক চাকৰি দি আমাক কিমান ডাঙৰ উপকাৰ কৰিলে মোৰ বুজাবলৈ ভাষা নাই ছাৰ আপোনাৰ ল'ৰা পুলিচ নহয় জানো Yes, my lovely son. Binchu, দাদি এওক তোমাৰ কম্পিউটাৰ ৰুমলৈ লৈ যোৱা ঠিক আছে তেওঁলোকে মোৰ অলপ কথা আছে ঠিক আছে ব'লা শুনা পল্লৱ তোমাৰ লাইফ বনোৱা চান্স মই তোমাক দিছো সময় থাকোঁতে তুমি তোমাৰ বেংক বেলেঞ্চবোৰ গোটা কৰিবলৈ চেষ্টা কৰা মই আছো তোমাৰ লগত তোমাৰ বন্ধুৱে কৈছিল তুমি বোলে তেওঁৰ দৰে সাহসক পৰিচয় কিন্তু মোক দিব লাগিব আপুনি নিশ্চিন্ত থাকক ছাৰ আপুনি যেতিয়াই যেনেদৰে বিচাৰে মই মোৰ সাহসৰ পৰিচয় দিবলৈ তেতিয়াই ৰেডি থাকিম গুড বয় কথাটো মনত ৰাখিলে মই ভাল পাম এটা কথা কিন্তু মনত ৰাখিব মই যেনেকৈ দিব জানো ঠিক তেনেকৈ আনৰ পৰা ল'বও জানো